बाक्सा जिल्लानि गरेस्वराव बाक्सा जिल्ला रोगाथाइ बिफाननि मावख'गिरिया हरखाबै सेबो। शुक्रबारखालि बेलासियाव गरेस्वर नोगोरनि माखासे मटर साइकेल डिलाराव डिटिअ सुनित कुमार बराया सेबो। बे सेबनाय समाव खायसे डिलारफोराव नांगौ रोखोमनि फोरमान बिलाइ मोनैनि बाथ्राखौ फोरमायो डिटिअ बिथाङा। नांगौ बायदि फोरमान बिलाइ गैयैनि थाखायनो गंसे टिभिएस डिलार आरो यामा डिलारखौ बन्द खालामो डिटिअ बिथाङा। गोबां डिलारनावनो टिसि गैया होन्नाबो फोरमायो डिटिअ बिथाङा। लोगोसे खान्थि बेरेखायै सोलिनाय डाम्पारनि हेंथायैबो राहा लागोन होन्नानै बुंबावो। টিভিএছটো আপোনালোকে গম পালে, তেওঁলোকে বন্ধই কৰি দিলে, আমি বন্ধই কৰি দিলোঁ। এখেতক লৈ আমি তেওঁলোকক বন্ধ কৰি দিছোঁ। এতিয়া তেওঁলোকে ৰেগুলাইজ কৰিব লাগিব। ৰেগুলাইজ হোৱাৰ পিছত তেওঁলোকে আকৌ খুলিব পাৰিব। আৰু ৰেগুলাইজ হ'বৰ কাৰণে তাত আমাৰ বিভিন্ন ধৰণৰ যি মটৰ ভেহিকল এক্টত যি ৰুলৰ মতে যি মতে হ'ব, তো ছাপ'জ তেওঁলোকে আমাৰ MVA আহিব, আহি ইনস্পেকশ্যন কৰিব, আমি ইয়াত দিব পাৰোঁ নে নোৱাৰোঁ, সেইমতে জেগা ঠিকে আছে নে নাই, গোটেইখিনি চোৱাৰ পিছতহে আমি তেওঁলোকক পাৰ্মিশ্যন দিম। গতিকে এতিয়া সদ্যহতে তেওঁলোক অহা আমি আহি এতিয়া বন্ধ কৰি দিছোঁ, আপোনালোকে নিজে দেখিছে। মূলত ছাৰ কি তেওঁলোকৰ মানে কমি আছে ডকুমেণ্টছ? তো এইটো তেওঁলোকৰ টেট চাৰ্টিফিকেট আমাৰ তাৰ পৰা তেওঁলোক ল'বলৈ, আমাৰ মেইন যিটো পাৰ্মিশ্যন তেওঁ TLTC বুলি কয়, দুটা বস্তু তেওঁলোকে আমাৰ পৰা ল'ব পিছতহে তেওঁলোকে গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আদাৰৱাইজ তেওঁলোকে গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। আৰু জেনেৰেলি আমি কি কওঁ, তেওঁলোকক আমি এটা জোৰ কৰোঁ, তেওঁ গোটেই অল আছামৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে বেলেগ কথা, কিন্তু আমাৰ যিহেতু আমাৰ নিজৰ ডিষ্ট্ৰিক্ট, গতিকে নিজৰ ডিষ্ট্ৰিক্টৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে আমাৰ ইয়াত গভৰ্ণমেণ্টৰ নিজৰ আমাৰ বাক্সা জিলাৰ ৰেভিনিউটো আহিব। সেইটো কাৰণে আমাৰ তেওঁলোকৰ প্লিট কৰি আছোঁ। আজি ছাৰ ক'ত কৰিলে? আজি আমি গোটেই যিমানখিনি আছে আমাৰ ডিলাৰ গোটেইখিনি চেক কৰা হৈছে আৰু গোটেই ডিলাৰবিলাক চব ঠিকে আছে। এই দুটা ডিলাৰ গণ্ডগোল আছে, এইটোতো বন্ধ কৰি দিলোঁ, এইটোতো বন্ধ কৰি দিলোঁ। টিভিএছ আৰু ইয়ামা। এটা ৰাইজক, বাক্সা জিলাৰ সকলো ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকল আমাৰ CM ছাৰ, নাইবুল CM ছাৰেতো অলৰেডি কৈ আছে যে যি মটৰ চাইকেল আৰু যিবিলাকে স্কুটি চলায়, তেওঁলোকে যাতে পিছত যিজন মানুহ বহে, সেই বহা মানুহজনেও যাতে হেলমেট পিন্ধে। সেইটো কাৰণে আমি থানাত আহি পেলাই তেখেতসকলৰ লগত আমি কথা পাতিছোঁ, যাতে আমি একেলগে জইণ্ট চেকিং কৰিব পাৰোঁ। তেওঁলোকক এটাই অনুৰোধ, যাতে পিছত বহাজনেও যাতে হেলমেট পিন্ধিলে যাতে এক্সিডেণ্টটো কম হয়। সেইটো কাৰণে আমি আজি অভিযান কৰিছোঁ। আৰু আমি ইয়াত চাব আহিছোঁ যে মানে ডাম্পাৰ যে চলি আছে, সেই ডাম্পাৰবিলাকক কেনেকৈ আমি আকৌ তেওঁলোকৰ যিবিলাক অভাৰলোড কৰে সেইবিলাক আমিতো ফাইন কৰি আছোঁ। তাৰ উপৰি আমি এতিয়া পুলিচ ফ'ৰ্চৰ লগত তেখেতসকলৰ লগত কথা পাতি আমি আকৌ এইটো বন্ধ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ছাৰ, অভিযোগ এটা উত্থাপন হয় যে সৰু ল'ৰাবিলাকে ডাম্পাৰ চলায়। সেইটো হয়। সেইটো আমি এতিয়া যিমানবিলাক চক আমি গাড়ী ধৰিছোঁ বা ফাইন কৰিছোঁ, তেওঁলোকক আমি লাইচেঞ্চো কেঞ্চেল কৰিছোঁ। যিবিলাকে মানে কম এজৰ ল'ৰা ছোৱালী চলাই আছে, তেতিয়া এক্সিডেণ্টৰ কাৰণে যিবিলাক ভয়াৱহ, সেইটো কাৰণে আমি তেওঁলোকৰ আমি আপোনালোকে অফিচত গৈ খবৰ ল'ব পাৰিব, তেওঁলোকৰ আমি লাইচেঞ্চো কেঞ্চেল কৰিছোঁ।